নমস্কাৰ ওয়েলকাম টু গেইন নলেজ মোক বহুতে কমেন্ট কৰি সুধিছিলে যে ভাল ময়শ্চাৰাইজাৰ কোনটো হয় স্কিন ভালে থাকিবৰ বাবে কোনটো ময়শ্চাৰাইজাৰ ক্ৰীম ভাল হ'ব মাৰ্কেটত যিবোৰ ময়শ্চাৰাইজাৰ ক্ৰীম আহে হেবোৰ সকলোৰে বাবে নহয় আমাৰ স্কিন টাইপ অনুসৰি ময়শ্চাৰাইজাৰ ক্ৰীমও বেলেগ বেলেগ থাকে ভিডিওটোত মই আপোনালোকৰ স্কিন টাইপ অনুসৰি কেটামান ভাল ময়শ্চাৰাইজাৰ ক্ৰীমৰ নাম কম কিন্তু ইয়াৰ অৰ্থ এটো নহয় যে মাৰ্কেটত যিবোৰ বেলেগ ক্ৰীম আছে হেবোৰ বেয়া হয় মই জাস্ট আপোনালোকক কেটামান ক্ৰীমৰ নাম কম যিবোৰ নেকি ভাল কোম্পানীয়ে তেওঁলোকৰ ষ্টেণ্ডাৰ্ড প্ৰডাক্টবোৰত প্ৰিজাৰভেটিভ কমকে ইউজ কৰে যেনে পেৰাবিনছ এথানলছ অৰ্গেনিক এচিড ইত্যাদিবোৰ তেওঁলোকৰ প্ৰডাক্টবোৰত কম ইউজ কৰা হয় হেবোৰ মই ক্ৰীমৰ নাম আপোনালোকক এই ভিডিওটোত কম হলিও আপোনালোকে ক্ৰীম কিনুতে সদায় তাৰ ডেট চাই কিনিব ক্ৰীমটো যাতে 3 মাহতকৈ পুৰণা নহয় তেনে ক্ৰীম কিনিবলৈ চেষ্টা কৰিব তেন্তে হক ভিডিওটো ষ্টাৰ্ট কৰো আৰু যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে মোৰ নতুন পুৰণা সকলো ভিডিও চাবৰ বাবে তলত থকা ৰঙা ৰঙৰ সাবস্ক্ৰাইব বাটনটো টিপি চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো টিপি দিব যাতে আপুনি মোৰ সকলো ভিডিও প্ৰথমতে চাবলৈ পায় আমাৰ স্কিন 5 প্ৰকাৰৰ হয় First normal skin যিবোৰ বেছি হুকান নহয় বেছি অইলি নহয় Second dry skin যাৰ মুখত বেছি গ্লো নাথাকে wrinkles বহুত সোনকালে পৰি যায় Third হৈছে oily skin যাৰ মুখত বহুত সোনকালে অইল আহি যায় Fourth টো হৈছে combination skin যাৰ নাক আৰু কপালৰ অংশত তেল জমা হৈ থাকে আৰু বাকি অংশ হুকান হৈ থাকে Fifth to hoise sensitive skin jar jikono bostu logale skin ronga pori jay aru jolon hoy aru khojuoti hoy ami hodai amar skinor bikhoye janihe moisturizer cream logabo lage jodi dry skin goraki jodi oil free moisturizer cream logai ba water based moisturizer cream logai tente tior aru he dry hoy jabo gotike jiti mukhot eku nijor skinor bikhoye nojana koi ketiao logabo na lage এতিয়া আমি কথা পাতিম কোনটো স্কিন টাইপত কোনটো ময়শ্চাৰাইজাৰ ক্ৰীম লগাব লাগে ড্ৰাই স্কিনত অইল বেস ময়শ্চাৰাইজাৰ ক্ৰীম লগাব লাগে যেনে সিটাফিল ময়শ্চাৰাইজিং ক্ৰীম সিটাফিল ময়শ্চাৰাইজিং লোশন পন্স ড্ৰাই স্কিন ক্ৰীম হিমালয়া ইন্টেনসিভ ফেস ময়শ্চাৰাইজিং ক্ৰীম এভিয়ন ক্ৰীম বাই মাৰ্ক কোম্পানী এমৱেৰ এটিটিউড ময়শ্চাৰাইজিং ক্ৰীম Clinic Moisture Surge Intense Cream এইবোৰৰ ভিতৰত দাম অনুযায়ী যোনটোৱে লব বিচাৰে ড্ৰাই স্কিন থকা সকলে লব পাৰে অইলি স্কিন থকা সকলে ওয়াটাৰ বেস ময়শ্চাৰাইজাৰ ইউজ কৰিব লাগে অৰ্থাৎ যোনটো ক্ৰীমত পানীৰ মাত্ৰা বেছি আৰু তেলৰ মাত্ৰা কম থাকে যেনে নেভিয়াৰ সফট ময়শ্চাৰাইজিং লোশন ক্লিন এণ্ড ক্লিয়াৰ অইল ফ্ৰী ময়শ্চাৰাইজাৰ Lactocalamine skin balance daily nourishing lotion Neutrogena oil free moisturizer lotion Himalaya oil free radiance cream Aimwear attitude for oily skin এই সকলোবোৰ ভাল কোম্পানীৰ ষ্টেণ্ডাৰ্ড প্ৰডাক্ট হয় আৰু ইয়াক আপুনি সেফলি ইউজ কৰিব পাৰে নৰ্মেল আৰু কম্বিনেশন স্কিন থকা সকলৰ গৰমত স্কিন অইলি হৈ যায় আৰু ঠাণ্ডাত হুকান হৈ যায় হেবাবে তেওঁলোকক গৰমত ওয়াটাৰ বেস আৰু ঠাণ্ডা দিনত অইল বেস ময়শ্চাৰাইজাৰ লগাব লাগে এতিয়া আহো সেনসিটিভ স্কিন থকা সকলে কি লগাব লাগে যি সকলৰ স্কিন সেনসিটিভ তেওঁলোকে মুখখন ঠাণ্ডা পানীৰে ধুই কোল্ড প্ৰেছ কোকোনাট অইল কোল্ড প্ৰেছ সানফ্লাৱাৰ অইল আৰু কোল্ড প্ৰেছ তিল তেল নিজৰ মুখত লগাব লাগে এই কেইটা ভিতৰত যিকোনো এটা নিজৰ মুখত লগাব পাৰে এইকেটা বস্তু সহজতে অনলাইন কিনিবলৈ পায় আৰু যি সকলে তেল ইউজ কৰিব নিবিচাৰে তেওঁলোকে সিটাফিল ময়শ্চাৰাইজিং লোশন ফৰ ড্ৰাই এণ্ড সেনসিটিভ স্কিন আৰু এভিনৰ জেন্টেল ময়শ্চাৰাইজিং লোশন ইউজ কৰিব পাৰে যিকোনো ময়শ্চাৰাইজাৰ ক্ৰীম লগোৱাৰ আগতে মুখখন ভাল ধৰণৰে ধুই ল'ব লাগে ড্ৰাই স্কিন থকা সকলে কুহুমীয়া গৰম পানীৰে মুখখন ধুব লাগে আৰু অইলি স্কিন থকা সকলে মাইল্ড সোপ যেনেকে পিয়াৰ্স সাবুনৰে মুখখন ধুব পাৰে আৰু সেনসিটিভ স্কিন থকা সকলে কেৱল ঠাণ্ডা পানীৰে মুখখন ধুব লাগে তেওঁলোকে গৰম পানীৰে মুখখন ধুব নালাগে আৰু নৰ্মেল আৰু কম্বিনেশন স্কিন থকা সকলে ঠাণ্ডা বা কুহুমীয়া পানীৰে মুখখন ধুব পাৰে
সো গাইজ আপোনালোকে আজি গম পালে যে স্কিন টাইপস কেই প্ৰকাৰৰ হয় কোনটো স্কিনত কোনটো ময়শ্চাৰাইজাৰ ক্ৰীম লগাব লাগে কেনেকৈ লগাব লাগে আৰু ইয়াত মই এটো একেবাৰে কোৱা নাই যে বাকি যিবোৰ ময়শ্চাৰাইজাৰ ক্ৰীম আছে হেবোৰ বেয়া হয় মই ষ্টাডি কৰি যিবোৰ ক্ৰীম মোক বেষ্ট লাগিলে যিবোৰত প্ৰিজাৰভেটিভ কেমিকেল কম ইউজ কৰা হৈছে হেবোৰহে মই আপোনালোকৰ ওচৰত লৈ আহিছো আৰু আপোনালোকে গম পালে যে স্কিন কেনেকৈ সফা কৰিব লাগে আপোনালোকক যদি মোৰ ভিডিওৰ ইনফৰমেশনবোৰ হেল্পফুল লাগিলে তেন্তে প্লিজ এটা লাইক কৰি দিব আৰু ফ্ৰেণ্ডছৰ লগত শেয়াৰ কৰি দিব আৰু আমাৰ ভিডিও যদি প্ৰথমবাৰৰ বাবে চাইছে তেন্তে এনেকুৱা ধৰণৰ আৰু ইনফৰমেশন চাই থাকিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো টিপি দিব যাতে সকলোখিনি নটিফিকেশন আপোনালোকে প্ৰথমতে পায় ভিডিওটো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ